নমস্কাৰ শুভাকাংক্ষী ৰাইজসকল। সকলোৱে জন্মাষ্টমীৰ মিঠৈ খালে নাই বাৰু? আমাৰ ইয়াতে জন্মাষ্টমী মিঠৈ ইয়াত ভৰাই থৈছোঁ। খাই আছোঁ, আজি ৰাতিপুৱা খাইছোঁ বাৰু, কালিও খালোঁ আৰু এয়া এতিয়া ষ্টক কৰি ৰাখিছোঁ আৰু সদায় খাই থাকিম আৰু সদায় ইমান খাবলৈ মন নাযায় ন, কিন্তু আমাৰ মানে কি হয়, বেছিকৈ দি পঠাই দিয়ে, পেহীয়ে দি পঠাইছে। দুজন মানুহ মিঠৈ দিছে, 20টামান দিছে। কেলৈ বাৰু ইমানকৈ 6টামান দিলেও হৈ যায় ন, আৰু কেইটামান সেইকাৰণে বৌয়ে খাই ভাল পায়, বৌলৈ থৈ দিছোঁ। আৰু কেইটামান আমি খাম আৰু তেনেকৈ আৰু মুঠতে শেষ কৰিম আৰু খাই আৰু কোনোবা আহিলে আৰু দিম আৰু চাহৰ লগত। সেই তেনেকৈ আৰু মানে নক'ব আৰু মিঠৈৰ কথা। এতিয়া এয়া পাকঘৰলৈ আহিছোঁ কাম কৰিবলৈ। বতৰটো যদিও মানে ডাৱৰীয়া কৰি আছে ন, তথাপিতো গৰমটো গুছা নাই আকৌ, এতিয়া আকৌ ৰ'দটো ওলাইছে। একদম ঘামি জামি মানে হেৰি হৈ গৈছোঁ গৰমতে। ঘৰটো সাৰি লওঁ, ঘৰটো সৰাৰ পিছতে মানে একদম গৰম উঠি যায় মোৰ। এতিয়া তাকে ৰন্ধা বঢ়াখিনি কৰিবৰ কাৰণে এতিয়া এয়া আহিছোঁ আৰু পাকঘৰলৈ কৰি লওঁ আৰু। দেৰি হৈছে আমাৰ মানে এইকেইদিন পৰীক্ষা চলি আছে যে, পৰীক্ষাবিলাক মানে পাছবেলা আছে। পাছবেলা থকাৰ কাৰণে এওঁ মানে ৰাতিপুৱা উঠাটো দেৰি হৈ গৈছে আৰু তেওঁৰ লগতে থাকোঁতে মোৰো দেৰি হৈ গৈছে, সেইকাৰণে কামবোৰ মানে ৰৈ গৈছে। এতিয়া এয়া আৰম্ভ কৰিছোঁহে কাম কৰিবলৈ। চাহ তাহ বাৰু খাই বৈ ল'লোঁ আৰু এওঁ গ'ল, এতিয়া মই কামত লাগি আছোঁ আৰু। সকলোকে লগ পাই আছোঁ দেই, বাই বাই।